হাই মই আকৌ আহি গ'লোঁ এতিয়া সন্ধিয়া 6টা বাজি গৈছে মোৰ ডিনাৰ কমপ্লিট কৰি ল'লোঁ আৰু মই এতিয়া যাবলৈ লৈছোঁ বজাৰ আৰু বজাৰলৈ কিয় যাওঁ জানেনে বজাৰলৈ যাওঁ চিকেন আনিবলৈ আৰু আপোনালোকে ভাবিব পাৰে যে ডিনাৰ যদি কৰিলে আকৌ চিকেন আনিবলৈ কিয় যাব লাগে আচলতে মোৰ হাজবেণ্ড আৰু ল'ৰাকেইটাৰ পানী লাগিছে আৰু মই ভাবিছোঁ চিকেন আনি জালুক দি বনাই শুকান ৰুটিৰ লগত খাবলৈ দিম কাৰণ মই আহিছোঁ এতিয়া মোৰ বাহনখনৰ ওচৰলৈ এইবোৰ বহুত বাহন আছে ইয়াত আৰু মোৰ বাহনখন এইখন আৰু লৈ পেলাই মই যাওঁ বজাৰলৈ আৰু এতিয়া মই এটা কথা কওঁ মোৰ অকণমান আগতে যেতিয়া দেখুৱালোঁ যে ঘৰৰ ঘড়ীটো 6:15 হৈছিলে আৰু এতিয়া চাওকচোন কেইটা বাজিছে ইয়াত এতিয়া বাজিছে 6:07 কাৰণ মই 10 মিনিট ফাৰ্ষ্ট ৰাখোঁ সদায় ঘড়ীটো সেইকাৰণে এতিয়া 6:08 হৈ গ'ল আৰু গাড়ী মই ষ্টাৰ্ট কৰিলোঁ আৰু মই এতিয়া ওলাইছোঁ বজাৰলৈ এতিয়া মই যাম আৰু চিকেন ল'মগৈ এয়া চিকেনৰ দোকান আহি পালোহি আৰু এয়া চিকেন দিলে আৰু মই চিকেন ল'লোঁ আৰু আহি পালোহি এখন নাছমাৰ্ট মানে মিনি মাৰ্ট আৰু সদায় ঘৰৰ পৰা আহিলেতো কিবা নহয় কিবা এটা লৈ যাবলৈ কয় এক্সট্ৰা খাবলৈ কিবা এটা লৈ আহিব বুলি ল'ৰাই ক'বই আৰু ইফালে মোৰ গাখীৰ ল'বলগীয়া আছিলে আৰু মই সেইকাৰণে ল'লোঁ এয়া গাখীৰ এটা পেকেট ৰাতিপুৱা লাগিব আৰু সিহঁতৰ কাৰণে সৰু সুৰা দুটামান বস্তু খাবলৈ লৈ এয়া ভৰাই আহি মই ঘৰ পালোহি আৰু এয়া ঘৰত পাই গাড়ী ষ্টেণ্ড কৰি মই যাওঁ এতিয়া ওপৰলৈ মোৰ দুটা ল'ৰা আপোনালোকে যদি নাজানে জনাই দিছোঁ আৰু এয়া ওপৰলৈ গৈছে এই ষ্টেয়াৰটো বহুত সৰু আমাৰ ঘৰৰ বহুত মানে খং উঠি আছে ঘৰটো চেঞ্জ কৰিব লাগে বিচাৰি আছোঁ ঘৰ পোৱা নাই ভাল ঘৰ এটা এয়া মই আহি পালোঁ এতিয়া মই চিকেন বনাবলৈ লৈছোঁ এইখিনি চিকেন উলিয়াই ল'লোঁ আৰু ভালকৈ ধুই লৈ পানীখিনি জোৱাই ল'লোঁ আৰু ভালকৈ পানীখিনি যোৱাৰ পিছত এতিয়া মই মেৰিনেশ্যন কৰিম আৰু ইয়াত দিম মই প্ৰথমতে পিঁয়াজ আৰু এটা মিডিয়াম চাইজৰ বিলাহী আৰু এফালহে দিছোঁ বিলাহীৰ দেই আৰু এয়া হৈছে আদা নহৰু পেষ্ট ইয়াত যাব এতিয়া অলপ টেষ্ট হিচাপত নিমখ আৰু মই নিমখটো কিন্তু হেল্ডি নিমখটোহে ইউজ কৰোঁ আৰু এয়া হৈছে হালধি তাৰপিছত দিছোঁ জিৰা পাউডাৰ আৰু দিলোঁ এয়া ধনিয়া পাউডাৰ তাৰপিছত লাল মিৰ্চ পাউডাৰ মানে শুকান জলকীয়াৰ গুড়ি আৰু অলপ দিছোঁ মিঠাতেল আৰু এইখিনি মই ভালকৈ সানি পেলাই মেৰিনেশ্যন কৰি ৰাখিম আধা ঘণ্টা খুব ভালকৈ সানিব লাগিব হাতেৰে আৰু এয়া কেৰাহী পাতি ল'লোঁ আধা ঘণ্টাৰ পিছত তাতে দিছোঁ অকণমান তেল ইয়াত বেছি তেলৰ কোনো প্ৰয়োজন নাই কাৰণ মছলাখিনি যিহেতু একেলগে দি দিয়া হ'ল এয়া হৈছে মই দিলোঁ জিৰা গুটি আৰু এইখিনি মেৰিনেশ্যন কৰি ৰখা চিকেনখিনি তাত দি দিলোঁ এতিয়া খুব মানে ভালকৈ এইখিনি মই ভাজিম এই গেছৰ ওচৰতে থিয় হৈ ৰৈ ভাজিব লাগিব কাৰণ হাই ফ্লেমত মই এইখিনি লৰাই 10 মিনিট সময় ভাজি থাকিম তাৰ পৰা পানীখিনি যেতিয়া ওলাই শুকাই যাব তেতিয়ালৈকে মই ভাজি থাকিম চাওকচোন এনেকৈ ভাজি থাকিব লাগিব আৰু এয়া দেখিছে ধুনীয়াকৈ পানীখিনি শুকাই গ'ল আৰু এতিয়া ল' ফ্লেম কৰি দিম মই তাৰপিছত দিছোঁ আলু আৰু আমাৰ ডাঙৰ ল'ৰাটোৱে আলু খাই খুব ভাল পায় চিকেনৰ লগত সেইকাৰণে এই আলু দিবলগীয়া হয় তাৰ কাৰণে আৰু এনেই সৰু ল'ৰাই ভাল নাপায় হাজবেণ্ডেও ভাল নাপায় কিন্তু তাৰ কাৰণে মোক আলু দিব লগা হয় আৰু এইখিনি মই ভালকৈ এনেকৈ লৰাই ল' ফ্লেমত ঢাকি অলপ সময় সিজাই ল'ম দেখিছে এনেকৈ কিমান ধুনীয়া হৈছে চাওকচোন এনেকৈ সিজাই লৈছোঁ আৰু তাৰ পৰা অকণমান তেল ওলাবলৈ লৈছে এতিয়া মাংসখিনিৰ পৰা গোটেই পানীখিনি শুকাই মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু এনেকৈ ঢাকি ল' ফ্লেমত সিজাই ল'লোঁ আৰু এতিয়া মই দিম ইয়াত পানীখিনি দি ভালদৰে লৰাই পেলাই আৰু ল' ফ্লেমতে একদম ফ্লেম লৈয়ে থাকিব লাষ্টলৈকে আৰু এই ল' ফ্লেমতে এনেকৈ মই সিজাই ল'ম ভালকৈ কাৰণ আলুখিনি সিজিব লাগিব লগতে মাংসখিনিও সিজিব লাগিব আৰু এনেকৈ ঢাকি মই ল' ফ্লেমত মাজে মাজে খালি লৰাই থাকিম আৰু এয়া হৈছে জালুক আৰু এইখিনি জালুক মই ঘৰৰ পৰা অনা মানে অসমলৈ যাওঁতে যোৱা বছৰ মায়ে
কেঁচা জালুক দি পঠাইছিলে আৰু কেনেকৈ কেঁচা জালুকখিনি কি কৰি পেলাই এনেকুৱা কৰিব লাগিব সেইখিনি শিকাই দিছিলে আৰু সেইমতে মই কৰিলোঁ আৰু এইখিনি জালুক মই ঘৰৰ পৰা অনা একদম পিয়'ৰ ঘৰুৱা জালুক আৰু এইখিনি মই গুড়ি কৰি ল'লোঁ আৰু ইয়াতে জালুকখিনি দি পেলাই মই অলপ সময় এয়া দেখিছেনে আলুখিনি সিজিলে দেখিছে কিমান ধুনীয়াকৈ আলুখিনি সিজি গ'ল এতিয়া জালুকখিনি দি পেলাই মই আৰু 5 মিনিট সময় মাত্ৰ ল' ফ্লেমতে মই সিজাই ল'ম মাংসখিনি বহুত ধুনীয়াকৈ সিজি যাব তাৰপিছত বাকীখিনি প্ৰচেছ মই কৰিম এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে কালাৰটো ইমান ধুনীয়া ক'লা হৈ গৈছে ক'লা নিচিনা হৈ গৈছে এই দেখিছে আলু কিমান ধুনীয়াকৈ সিজি গ'ল হৈ গ'ল আৰু মানে আৰু 5 মিনিটৰ প্ৰয়োজনে নাই আৰু অতি বেছি 3-4 মিনিট মই সিজাম ল' ফ্লেমত তাৰপিছত এইখিনি চাওক কিমান ধুনীয়া হৈ গ'ল একদম পাৰফেক্ট হৈ গ'ল আৰু মই টেষ্ট কৰি চাইছিলোঁ নিমখ চব পাৰফেক্ট আছে ধুনীয়া এবাৰতে যিখিনি নিমখ দিছিলোঁ সেইখিনিয়ে পাৰফেক্ট হৈ গ'ল আৰু এতিয়া মই ঘৰতে বনোৱা গৰম মছলা অকণমান দি দিম এইখিনি মই মছলা ঘৰত বনোৱা গৰম মছলা মই পেকেটৰ মছলা বাহিৰৰ পৰা মই নিকিনোৱে চব মই ঘৰতে বনাওঁ আৰু এইখিনি অকণমান দি পেলাই আৰু লৰাই দিলোঁ অলপ সময় লৰাই ফ্লেম বন্ধ কৰি দিম আৰু ঢাকি পেলাই ৰাখি দিম তাৰপিছত ৰুটি বনাম আৰু তেওঁলোকক খাবলৈ দিম এয়া ঢাকি দিলোঁ আৰু এইটো ফ্লেম বন্ধ কৰি দিলোঁ বাছ এতিয়া হৈ গ'ল মোৰ চিকেন আৰু এতিয়া শুকান ৰুটি বনাবলৈ বাকী আছে সেইখিনি মই বনাই ল'ম তাৰপিছত তেওঁলোকক খাবলৈ দিম আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব বাই